নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ পাকঘৰত বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংস আৰু ওলকবি। মইনো কেনেকৈ বনাওঁ আপোনালোকে আজি ভিডিঅ'টি সম্পূৰ্ণকৈ চাই যাওক। বহুত কম মছলা ব্যৱহাৰ কৰি পিনি বনাবলৈ লৈছোঁ, বহুতে ইজি হয় ৰেচিপিটো। প্ৰথমতে আমি মাংসখিনি মেৰিনেট কৰি ল'ম। তাত দিছোঁ মই অলপমান হালধি, অলপমান মিট মছলা আৰু অলপমান জিৰা গুড়ি আৰু নিমখ। মছলাখিনি সানি লৈ মই অলপ দেৰিৰ বাবে এইখিনি ঢাকি দিম। এতিয়া মই গৰম হৈ থকা কেৰাহীখনত দিছোঁ অলপমান তেল, তাতে দিছোঁ পিঁয়াজ আৰু খুন্দি লোৱা আদা নহৰু। এইখিনি তেলতে অলপ সময়ৰ বাবে মই ভাজি ল'ম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিলোঁ। আৰু এতিয়া এয়া ভাজি আছোঁ, ভাজি ইয়াতে দি দিছোঁ মাংসখিনি দিয়াৰ পিছত আমি ভালদৰে ইয়াক লৰাই ল'ম। নতুনকৈ ভিডিঅ' বনাব শিকিছোঁ আৰু অলপ এডিটিং শিকিছোঁ। বহুতখিনি ভুল হৈছে ইয়াত, এই ভুলখিনি যাতে আপোনালোকে আওকাণ কৰে। আৰু এতিয়া ইয়াত দি দিছোঁ থাকি যোৱা পিঁয়াজ, আদা, নহৰু সেইখিনি দি অলপ মাংসখিনি ফুটালৈকে ভাজি ল'ম। আৰু ইয়াত এতিয়া দি দিছোঁ আলু আৰু ওলকবি, আলুখিনি দি ইয়াক আমি ভালদৰে মিক্স কৰি ল'ম। অলপমান নিমখৰ পৰিমাণ কম হ'ব যেন পাই ইয়াত মই আৰু অলপ নিমখ যোগ কৰি দিছোঁ। আৰু এইখিনি ভালকৈ লৰাই লৈ ইয়াত দি দিছোঁ অকণমান জালুকৰ গুড়ি, অকণমান ৰঙা জলকীয়া খুন্দি থোৱা। মোৰ ল'ৰাটোৱে জলকীয়া খাব নোৱাৰে, সেইকাৰণে মই শেষতে সদায় জলকীয়াখিনি দিওঁ। আৰু এইখিনি প্ৰায় হৈয়ে গৈছে, ওলকবিও সিজিছে। তাৰপিছত ইয়াত শেষত আমি অলপ ধনিয়া পাত দিম। এয়া আমাৰ ওলকবি আৰু ব্ৰইলাৰ মাংস ৰেডি হৈ গৈছে। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। সকলোলৈকে ধন্যবাদ।